এক সোশ্যাল মিডিয়াত ভাইৰেল ভিডিঅ'। যোৰহাটৰ ৰাজমাও পুখুৰী পাৰৰ এয়া এক মনোৰম দৃশ্য। প্ৰেমিক আৰু প্ৰেমিকাই মেল কৰিব এৰি উকনি বিচাৰি মাৰিব লগা হৈছে প্ৰেমিকাই, কাৰণ চাগে এয়াই হ'ব প্ৰেমিকে বহুদিন ধৰি গা নোধোৱাৰ ফলত মূৰত উকনিয়ে বাস কৰিছে। বেচেৰা প্ৰেমিকৰ মূৰৰ উকনি মৰাত ব্যস্ত হৈ পৰিছে প্ৰেমিকাই। কিছুদিন ধৰি ঘৰৰ টিউবৱেলটো বেয়া হোৱাৰ ফলত গা ধুব পৰা নাই প্ৰেমিকে। আমি আশা কৰোঁ যে প্ৰেমিকৰ ঘৰৰ পানীৰ অভাৱ অতি সোনকালে দূৰ হয়। মোৰ ফটা কপাল, আজিৰ দিনত যদি মোৰ চুলি হোৱা হ'লে, মোৰ মাথাটো ওকণি হ'লে হয়, ময়ো কোনোবা এজনীৰ লগত এই পাৰ্কত বহি তাইও মোৰ ওকণি বিচাৰি দিলে হয়। ফটা কপাল, চুলি হোৱা হ'লে কমচে কম ওকণি হ'লে হয়। ওকণি হ'লে গাৰ্লফ্ৰেণ্ড এজনীয়ে মোৰ ওকণি বিচাৰি দিলে হয়। কি যে কপাল লৈ আহিলো। ওকণিটো বাদ দিয়ে এটা উফিও নাই। চুলি হোৱা হ'লে মোৰ মাথাত ওকণি হ'লে হয়। ওকণি হ'লে মই কোনোবা পাৰ্কত এজনী গাৰ্লফ্ৰেণ্ড লৈ মোৰো ওকণি ধৰিব দিলো হয়। চুলি নোহোৱাৰ গাৰ্লফ্ৰেণ্ডো নাই, ওকণি নাই। এই পূজা বতাৰত